নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ধাৰাবাহিকভাৱে চলি আছে প্ৰতিবাদ। তাৰ মাজতে আজি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উচ্চতম ন্যায়ালয়ে ল'লে 10টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সেই সিদ্ধান্ত কি হ'ব আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টো সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণৰ ইংগিত দিছে। গঠন হ'বলগীয়া সাংবিধানিক বিচাৰপীঠত এতিয়া 4 সপ্তাহৰ পিছত পুনৰ শুনানি হ'ব কালৈ। মুখ্য ন্যায়াধীশ এছ.এ. বুদ্দে, ন্যায়াধীশ আব্দুল নজিৰ আৰু ন্যায়াধীশ সঞ্জীৱ কট্টাই বুধবাৰে এই শুনানি গ্ৰহণ কৰা তাত 22 জানুৱাৰী তাৰিখে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ প্ৰদেশৰ গোচৰভাৱে হ'ব পৃথক শুনানি হ'ব বুলি জনোৱা হৈছে। ন্যায়ালয়ত বিকাশ সিং, ইন্দিৰা জয় সিঙে আপিল কৰে যে অসমৰ বিষয়টো সুকীয়া, গতিকে অতি সোনকালে সমাধান সূত্ৰ ওলাব লাগে। কাষ সন্দৰ্ভত অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ প্ৰদেশৰ বাবে পৃথক বিচাৰপীঠ। অসমৰ লগত জড়িত প্ৰশ্ন উত্তৰ দিবলৈ কেন্দ্ৰক 4 সপ্তাহৰ সময় সীমা উচ্চতম ন্যায়ালয়ৰ। অধিবক্তা কপিল সিবালে আপিল কৰে যে সমগ্ৰ বিষয়টো সাংবিধানিক বিচাৰপীঠক অৰ্পণ কৰিব লাগে। উত্তৰ প্ৰদেশত কাৰ প্ৰক্ৰিয়া আৰম্ভণিৰ পৰা চলি আছে, ফলত ইয়াক 3 মাহৰ বাবে স্থগিত কৰিব লাগে, কিন্তু ন্যায়ালয়ে অস্বীকাৰ কৰে। নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টোৰ পৰা উচ্চতম ন্যায়ালয়ক আঁতৰাই ৰখাৰ নিৰ্দেশ। অধিবক্তাই আপিল কৰিছিল যে নাগৰিকত্ব সংশোধনী আইন অতি সোনকালে বাতিল কৰিব লাগে, কিন্তু মুখ্য ন্যায়াধীশে কয় যে এই বিষয়ত কেৱল সাংবিধানিক বিচাৰপীঠেহে সিদ্ধান্ত ল'ব। উচ্চতম ন্যায়ালয়ত এই বিষয়টো সন্দৰ্ভত নতুন আবেদন কৰিব পৰা যাব। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছিল যে নতুন আবেদন কৰা বন্ধ কৰিব লাগিব। সকলো আবেদন পৰীক্ষা নকৰাকৈ বিষয়টো স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। আগলৈ এই বিষয়টোৰ শুনানিৰ বাবে বহুকেইটা প্ৰক্ৰিয়া থাকিব। ইয়াত মুখ্য ন্যায়াধীশৰ চেম্বাৰ চিনাক্ত কৰা হৈছে। চেম্বাৰত হোৱা শুনানিত এটা গোচৰত এজন অধিবক্তাই হে সুবিধা পাব। উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মূলতে 141খন আবেদন দাখিল কৰা হৈছিল। সেইদৰে আইনৰ সপক্ষে দাখিল কৰা হৈছিল 1খন আবেদন আৰু 1খন আবেদন কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দাখিল কৰা হৈছিল। ধন্যবাদ।